শনিবাৰ বুলি আজি কালী মন্দিৰলৈ আহিলোঁ আৰু মোৰ আচলতে অকণমান গাটো বেয়া হৈ আছে। সেয়ে মানে মই ভাবিলোঁ এবাৰ মন্দিৰ দৰ্শন কৰি আহোঁ। মই যোৱা মঙলবাৰেও গৈছিলোঁ কালী মন্দিৰলৈ, কিন্তু আজি বেলেগ এজনী মাৰ ওচৰলৈ আহিছোঁ আশীৰ্বাদ ল'বলৈ, যাতে বেমাৰ আজাৰবোৰ নহয়। আপোনালোকক মন্দিৰটো দেখাম ভাবিলোঁ, সেয়ে সৰুকৈ আৰু মিনি ব্লগ এটা কৰিলোঁ। এয়া মই চাকি বন্তি জ্বলাই ল'লোঁ, প্ৰসাদো আগবঢ়াইছোঁ। এজনী দক্ষিণা কালী মাতা হয় আৰু বেলেগ বেলেগ দৰ্শনাৰ্থীও আহিছে। তেখেতসকলেও মানে ধূপ চাকি জ্বলাইছে, প্ৰসাদ আগবঢ়াইছে। চাওক, আৰু মঙলবাৰ শনিবাৰে ইয়াতে পূজা কৰা হয়। ধুনীয়া পৰিৱেশ, সকলোখিনি মানে বহুত চাফ চিকুণকৈ ৰাখিছে। বৰ ধুনীয়া পৰিৱেশ এটা, ভাল লাগিছে। আমি তিনিজনে আহিছোঁ, গোটেইখিনি ধুনীয়া। আৰু মই ভাবিছোঁ এতিয়া কেইটামান ফুল ছিঙি লওঁ আৰু মাৰ ওচৰত অৰ্পণ কৰোঁ। এয়া মই দুটামান বগা ফুল ছিঙো এতিয়া, আৰু ওচৰতে শিৱজীক ৰাখিছে, শিৱলিংগ এটা। আৰু এতিয়া প্ৰসাদ ল'লোঁ আৰু প্ৰসাদ খাই ঘৰলৈ